হেল্ল' এভৰিৱান, লীনাদলৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই লীনাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আজি মই ভিডিঅ'টো দেখাব লৈছোঁ, যিহেতু মই ডেইলি ব্লগ দিয়া হৈছোঁ, তো আজি ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। আজি বাজিছে এতিয়া 10টা, তো ৰাতিপুৱাই আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। তো আপোনালোকক দেখাই যাম মই দিনটো কি কি কৰোঁ। তো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজি ৰাতিপুৱা গা পা ধুই লৈ মই চুলি তুলি ধুই দিলোঁ, তো সেইকাৰণে অলপমান শুকাবৰ কাৰণে মেলি দিছোঁ। তো চাই থাককচোন মই কি কি কৰোঁ আজিৰ দিনটোত। তো ভিডিঅ'টো মাজলৈ বলক। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে'। তো সেইদিনাখন মই ভিডিঅ'টো তেনেকৈ বনাই পেলাই থৈ দিলোঁ। আজি এতিয়া কাম এটা কৰিব লৈছোঁ, তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু মই ব্লগ দিয়াই হৈছোঁ। তো সৰু সৰু বস্তুবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। তেতিয়াহ'লে বলক কালিৰ ভিডিঅ'টো যিটো আধৰুৱা হৈ আছিলে আজি কণ্টিনিউ কৰোঁ। তো ঘৰতে মানে আমাৰ ৰহৰ দাইল আছিলে, তো সেইখিনি ফালিবৰ কাৰণে জাত এখন আছে। তো সেই জাতখনতে আমি দাইলখিনি ফালিম, যিখনত দি পেলাই। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু কেনেকৈনো মই কি কৰোঁ তাকে দেখাম বুলি ভাবিছোঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ৰহৰ দাইলবোৰ ঘৰতে কৰা হৈছিলে, তো সেইখিনিকে ভাবিছোঁ আপোনালোকক ভিডিঅ'টো দেখাম। তো বলক ভিডিঅ'টোৰ মাজতে। হেল্ল' গাইজ, এয়া দেখিছে ৰহৰ মাহ। তো আজি ৰহৰ মাহ দলিম। এয়া আৰু এইখন হৈছে ৰহৰ মাহ দলিবলৈ জাত। আমি জাত বুলি কওঁ, আপোনালোকে কি কয় বা নাজানো, আৰু জাত বুলি কওঁ এখন মাহ ডলা জাত। তো এতিয়া ৰহৰ মাহ দলিম, চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। দি লৈছে এয়া ৰহৰ মাহ দি লৈছোঁ, পূৰা ফুলকৈ দি লওঁ। এয়া দি লৈছোঁ, এতিয়া দলিম। এতিয়া আকৌ ভৰাই দিছোঁ।
আকৌ এবাৰ দিম ইয়াত।